হেল্ল' গাইজ, সকলোকে নমস্কাৰ। একো ভাবি পোৱা নাই, কি কৰোঁ কি নকৰোঁ একো ভাবি পোৱা নাই। আচলতে 2021 চনত আমি এটা ইণ্ডিয়ান আৰ্মি ৰেলী দিছিলোঁ যোৰহাট মৰিয়নিত, আৰু সেইটো আপোনাৰ 2021 চনৰ ফেব্ৰুৱাৰী মাহত হৈছিল। আৰু তাত বহুত সংখ্যক ল'ৰাই আমি অসমৰ ল'ৰাই পাছ কৰিছিলোঁ। আচলতে কি হ'ল, পাছ কৰাৰ পিছত যেতিয়া আপোনাৰ লাষ্ট ষ্টেপ আপোনাৰ ৰিটেন এক্সামৰ কাৰণে আমাক প্ৰথম ডেট দিয়া হৈছিলে, এপ্ৰিলৰ 25 তাৰিখে আমাক প্ৰথম ডেট দিয়া হৈছিলে ৰিটেন এক্সামৰ কাৰণে। কিন্তু কৰোণাৰ ছিটুৱেশ্যনৰ কাৰণে আমাৰ ৰিটেন এক্সামৰ যিটো ডেট আছিলে সেইটো কেঞ্চেল কৰি পিনে কেঞ্চেল কৰা নাছিলে, পষ্টপন কৰি পিনে আমাক যেতিয়া আপোনাৰ ভাল দিন আহিব তেতিয়া আপোনাৰ ডেটটো দিয়া হ'ব বুলি অফিচিয়েলি ঘোষণা কৰা হৈছিলে। কিন্তু আকৌ নেক্সট আপোনাৰ জুলাই মাহত দিছিলে ডেট, কিন্তু সেইটো আকৌ আপোনাৰ কৰোণাৰ ছিটুৱেশ্যনৰ কাৰণে পষ্টপন কৰি দিলে। তো তেনেকৈ কৰি আজি আপোনাৰ কমচে কম 6-7 বাৰমান আমাৰ যিটো ৰিটেন এক্সাম পাতিব লগা আছিলে তাৰ ডেট দি বাৰে প্ৰতি আমাৰ কেঞ্চেল কৰি আহিলে ডেটটো। তো তেনেকৈ কৰি ভাবিলোঁ আৰু বহুত দিন লাগি গৈছে, আৰু আমি ৰৈ আমনি পালোঁ। তো ভাবিছিলোঁ কিবা শেষত যেতিয়া হ'লেও আমি ইয়াৰো গ'লোঁ বা য'তে হ'লেও ফোন কৰিলোঁ, এটাই কয় যেন ভালকৈ পঢ়া শুনা কৰি থাকা, আৰু খুব সোনকালে তোমালোকৰ ৰিটেন এক্সামৰ নতুন ডেট আহিব, অলপ দিন ধৈৰ্য ধৰা। ঠিক তেনেকৈ আমি গোটেইবিলাক য'ত ফোন কৰিলোঁ তেনেকৈ অফিচৰ মানুহবিলাকে আমাক কয় যে ভাল ডেট আহিব, ৰিটেন এক্সামৰ ডেট আহিব, তোমালোকে ভালকৈ পঢ়ি থাকা, প্ৰিপেয়াৰ কৰি থাকা। ঠিক তেনেকৈ আমি তেখেতলোকৰ কথা শুনি পিনে আমি পঢ়ি আছিলোঁ। আৰু অৱশেষত ৰৈ আজি কমচে কম আপোনাৰ 1-1.5 বছৰ হৈ গ'ল। 1-1.5 বছৰ হোৱাৰ পিছত ভাবিছিলোঁ ভাল কিবা এটা খবৰ আহিব বুলি। আৰু মাজতে আমাৰ কমচে কম ইণ্ডিয়ান আৰ্মি যেতিয়া নেকি চব প্ৰচেছ কমপ্লিট হৈ যোৱাৰ পিছত যেতিয়া জইনিঙৰ আগত যেনেকৈ আপোনাৰ ভেৰিফিকেশ্যন আহে, ভেৰিফিকেশ্যন হয় যেনেকৈ আপোনাৰ PRC ভেৰিফিকেশ্যন বা পুলিচ ভেৰিফিকেশ্যন তেনেকৈ হয়। আৰু সেইখিনি আমাৰ গোটেইখিনি হ'ল। বহুতে কয় যে তোমালোকৰ জইনিং হোৱাৰ চান্স আছে, এনেকৈ য'ত অফিচত গ'লোঁ তেনেকৈ ক'লে। আৰু ভাবিছিলোঁ আমি ভাল কিবা এটা ৰিজাল্ট পাম বুলি বা এক্সামৰ ডেট এটা পাম বুলি আমি ভাবিছিলোঁ। কিন্তু অৱশেষত ভাৰত চৰকাৰে এনেকুৱা এটা ডিচিশ্যন ল'লে, যিটো ডিচিশ্যনৰ পৰা আমি অতিকৈ দুখিত হৈছোঁ, আৰু একো ক'বলৈ ভাষা নাই সেই ডিচিশ্যনটোৰ ওপৰত। কি হ'ল, আপোনাৰ যিখিনি আমাৰ 2021 চনৰ বা 2020 চনৰ গোটেই অল ইণ্ডিয়াত যিখিনি ল'ৰাই ফিজিকেল মেডিকেল পাছ কৰি আছিলে, তো সেইখিনি গোটেইখিনি অলৰেডি যিখিনি পেণ্ডিং এক্সাম আছিলে গোটেইখিনি বোলে অলৰেডি এতিয়ালৈকে কেঞ্চেল কৰি পিনে নতুনকৈ এটা স্কিম উলিয়াইছে, সেইটো হৈছে TOD নতুনকৈ সেইটো হেনো আকৌ নতুনকৈ ৰিষ্টাৰ্ট হ'ব বুলি আমাক ঘোষণা কৰিছে। তো এটা কথা আপোনালোকে বুজিব পাৰিব যে এটা ইণ্ডিয়ান আৰ্মি ৰেলীত কমচে কম 250-300 ল'ৰা এটা গ্ৰুপত পাৰ্টিচিপেট কৰে, আৰু তাত কমচে কম আপোনাৰ 15-16টা ল'ৰা পাছ কৰে। এটা গ্ৰুপত 250-300 ল'ৰা দৌৰায়, আৰু দৌৰাত খুব বেছি 15 বা 16টা ল'ৰা পাছ কৰায়। তো ভাবি চাওক আমি কিমান কষ্ট কৰি পিনে আমি সৰুৰ পৰা সপোন আছিলে যে আমি আৰ্মি জইন কৰিম বুলি, কিন্তু সেই সপোন যেন আজি ভাৰত চৰকাৰখনে যেন আমাৰ সপোনবিলাক ভাঙি পেলাইছে তেনেকুৱা লাগিছে। কাৰণ কেলৈ আমাৰ এতিয়া অভাৰ এজ হৈ গ'ল, আমাৰ এতিয়া 23 হ'বলৈ হ'ল। তো সেইটো কাৰণে আমিতো আৰু নেক্সট টাইমটো আমি ইণ্ডিয়ান আৰ্মিত আমি আকৌ পাৰ্টিচিপেট কৰিবতো নোৱাৰোঁ। আমি এতিয়া আজি 1-1.5 বছৰ দিন হ'ল। আমাক যদি এটা কথা আমাক যদি কেঞ্চেল কৰিবলৈ আছিলেতো তেতিয়া যদি আমাক কৈ দিয়া হ'লে যে এইটো এনেকৈ আমাৰ এইটো ৰিক্ৰুইটমেণ্টটো এইটো কেঞ্চেল কৰিব লাগিব, আমাৰ নতুন এটা প্ৰচেছ আমাৰ লঞ্চ কৰিব আছে, তেনেকৈ আমাক কৈ দিয়া হ'লে তেতিয়াতে ইমান ইমান চিন্তা কৰিবলগীয়া কথা নাছিলে, কাৰণ তেতিয়া আমাৰ বয়স আছিলে। কিন্তু এতিয়া আজি 1-1.5 বছৰ দিন হৈ গ'ল। 1-1.5 বছৰ দিন হোৱাৰ পিছত এনেকুৱা এটা ঘোষণা হ'ব বুলি আমি ভবা নাছিলোঁ, এনেকুৱা এটা ভাৰত চৰকাৰে ডিচিশ্যন ল'ব বুলি আমি ভবা নাছিলোঁ, যিটো ডিচিশ্যনে আমাক একেবাৰে জুৰুলা কৰি পেলালে। আৰু যিবিলাকে ইণ্ডিয়ান আৰ্মিৰ ৰেলী দেখিছে, যিবিলাকে ইণ্ডিয়ান আৰ্মিৰ ৰেলী মাৰি পাইছে, সিহঁতলোকে বুজিব যে এটা
ইণ্ডিয়ান আৰ্মিৰ ৰেলীত পাছ কৰিবলৈ হ'লে কিমান কষ্ট কৰিবলগীয়া হয়। মই এতিয়া মোৰ নিজৰ ফালৰ পৰা কৈছোঁ, মই আজি 2-3বাৰ মাৰি পিনে মই ফেইল কৰি পিনে মই শেষত গৈ পিনে পাছ কৰিবলৈ সক্ষম হৈছোঁ। আজি আমি কমচে কম 3-4 বছৰ দিন প্ৰেক্টিছ কৰি আছোঁ। সৰুৰ পৰা সপোন আছিলে আৰ্মি হোৱাৰ, আৰু আৰ্মি হোৱাৰ সপোন আছিলে। ঠিক তেনেকৈ আমি প্ৰেক্টিছ কৰি আহিছিলোঁ, কিন্তু প্ৰেক্টিছ কৰি আহিছিলোঁ, কিন্তু আমি ইমান প্ৰেক্টিছ কৰাৰ পিছতো আমি কিন্তু সক্ষম হ'বলৈ মানে পৰা নাছিলোঁ। আজি কমচে কম 2-3বাৰ দিয়াৰ পিছত শেষত গৈ মই সক্ষম হ'বলৈ মানে পাৰিছিলোঁ। কিন্তু শেষত গৈ পিনে মই সক্ষম মানে কি, আচলতে ৰানিংটো মই পাছ কৰিছিলোঁ। তেতিয়াতে মোৰ মনটো বহুত ভাল লাগিছিলে। মই এবাৰ ভাবিছিলোঁ যে যেনেকৈ হ'লেও মই পাছ কৰিব লাগিব, তেনেকৈ বুলি মই ভাবিছিলোঁ। কিন্তু এনেকুৱা এটা ডিচিশ্যনে মানে ক'বলৈ একো ভাষা নাই। মানে এনেকুৱা এটা ডিচিশ্যন যিটো ভাৰত চৰকাৰে ল'লে, তাত আমি অতিকৈ দুখিত, আৰু বিশ্বাসো কৰিব নোৱাৰি যে এইটোত মানে কেনেকৈ কি হৈ গ'ল একো ভাবি পোৱা নাই। আৰু আজি সেইবাবে গোটেই অল ইণ্ডিয়াত প্ৰতিবাদ হৈছে তাৰ বিৰুদ্ধে। যিটো মানে আমাৰ ইণ্ডিয়ান আৰ্মিৰ যিটো এক্সাম আছিলে সেইটো কেঞ্চেল কৰি দিয়াৰ বাবে চবতে প্ৰতিবাদ হৈছে। আৰু চৰকাৰখনক এটাই ক'বলৈ আছিলে যে যিবিলাক মানে ধৰক আপোনাৰ নতুনকৈ যিবিলাক স্কিম উলিয়াইছে সেইবিলাকত আমাৰ কোনো কথা ক'বলৈ একো ক'ব নাযাওঁ। কিন্তু আমাৰ যিটো ৰিটেন এক্সাম আছিলে পেণ্ডিং হৈ, যিটো আমাৰ ৰিটেন এক্সাম আছিলে পেণ্ডিং হৈ পিনে, তাত সেইটো পাতক, আৰু সেইটোৱে বিচাৰোঁ আমি। কাৰণ কেলৈ আমি ইমান দিনৰ পৰা সেইটোৰ বাবেই অপেক্ষা কৰি আছিলোঁ। আজি 1-1.5 বছৰ দিন হ'ল সেইটো কাৰণে অপেক্ষা কৰি আছিলোঁ। আৰু অপেক্ষাৰ অন্তত এনেকুৱা এটা ৰিজাল্ট দিছে, যিটোৱে ৰিজাল্টে আমাৰ মানে মনবিলাক একেবাৰে জুৰুলা কৰি পেলাইছে। আৰু যিবিলাকৰ আৰ্মি হ'বলৈ মন, যিবিলাক সৰুৰ পৰা সপোন লৈ আহিছে আৰ্মি হোৱাৰ, সিহঁতলোকে গম পাব। আজি ভাৰত চৰকাৰখনে ৰিটেন এক্সামটো কেঞ্চেল কৰি দিছে, কিন্তু আৰু যিবিলাক ল'ৰাই 3-4টা বজাত ৰাতিপুৱা শুই উঠি পিনে সেই ঠাণ্ডাখনত, কুঁৱলীৰ পৰা ঠাণ্ডাখনত উঠি পিনে দৌৰ মাৰিবলৈ যায়, এটা সপোন লৈ পিনে ইণ্ডিয়ান আৰ্মি হোৱাৰ, তো সিহঁত লোকে বুজিব যে আজি ভাৰত চৰকাৰখনে কিমান এটা ডাঙৰ ভুল কৰিছে। আচলতে আজি আমি 3-4 বছৰ দিন তাৰ হকে আমি যুঁজি পিনে আমি ইমানখিনি আমি আগবাঢ়িছিলোঁ। কিন্তু ইমানখিনি আগবঢ়াৰ পিছত ঘপককৈ এইটো কেঞ্চেল কৰি দিছে যেন আমি মানে একেবাৰে আমাৰ মনটো যেন একেবাৰে ভাগি পৰিছে। সেইটো কাৰণে তো ভাৰত চৰকাৰখনে এটাই আহ্বান কৰোঁ, যাতে আমাৰ যিটো পেণ্ডিং এক্সাম আছিলে সেইটো যাতে ভালদৰে পাতক, কেঞ্চেল কৰি নিদিয়ক, তাৰে আশা কৰিছোঁ। আৰু সকলোৰে বাবে যিবিলাকে আৰ্মি ভাল পায়, সেইটো হ'ল আৰ্মিটো এটা চাকৰি নহয়, আৰু আৰ্মিটোৰ লগত বহুতৰে সপোন জড়িত হৈ আছে। চাকৰি বুলি আমি এইটোক নাভাবোঁ। আৰ্মি যিটো প্ৰচেছ, ইণ্ডিয়ান আৰ্মি চাকৰি বুলি নাভাবোঁ। চাকৰিটো এনেকৈ বহুতে ওলায়, কিন্তু মই এইটো সপোন বুলি ভাবোঁ, যিটো মানে মই সৰুৰ পৰাই সপোন লৈ পিনে আহিছোঁ। আৰু তেনেকৈ কৰি পিনে মই আজি তাৰ বাবে প্ৰস্তুতি চলাই গৈছিলোঁ। প্ৰস্তুতি চলোৱা শেষত যিটো মই পাবলগীয়া আছিলে সেইটো মই তাত পাছ কৰিবলৈ সক্ষম হৈছিলোঁ। কিন্তু ৰিটেন এক্সাম, যিটো লিখিত পৰীক্ষা, সেইটো যদি কেঞ্চেল কৰি দিয়ে, তেতিয়াহ'লে এটা ভাবিব নোৱাৰাকৈ দুখটো চবৰে লাগিবই। তো তেনেকৈ কৰি পিনে আজি গোটেই অল ইণ্ডিয়াত প্ৰতিবাদ তাৰ বিৰুদ্ধে হৈছে। তো এনেকৈ কৰি পিনে আপোনালোকক কিছুমান কথা আপোনালোকক ক'বলৈ মন গ'ল। মনটো বৰ ভাল লগা নাছিলে, ঘৰতে আছোঁ, অকলে আছোঁ। তো সেইবাবে এটা ভিডিঅ'কে বনাই পিনে মই ভাবিলোঁ আপোনালোকৰ কথাবিলাক শ্বেয়াৰ কৰোঁ। তো মোৰ যদি কিবা ভবাত ভুল হৈছে তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰিব। কিন্তু মোৰ মনৰ যিখিনি কথা আছিলে মই সেইখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ।